হাই এভৰিৱান, আছামিজ ফুড হাবলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই একেবাৰে সিম্পল দৈ পনীৰ ৰেচিপি এটা দেখুৱাম। ইয়াৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন মই এবাৰ দেখুৱাই লৈছোঁ। এইটো হৈছে পনীৰ পেকেট। আপোনালোকে যিকোনো ধৰণৰ পনীৰ ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত লৈছোঁ এখিলা তেজপাত, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু গৰম মছলা আৰু অকণমান আদা নহৰুৰ পেষ্ট, নিমখ, হালধি আৰু দুটা কেঁচা জলকীয়া। আৰু ইয়াত মই অনিয়নটো একেবাৰে চপ কৰি কাটি লৈছোঁ। আৰু এইটো হৈছে বিলাহী পেষ্ট। আৰু এইটো আপোনালোকে দৈখিনি একেবাৰে ভালকৈ ফেটি ল'ব, যাতে অলপো পানী নাথাকে। দেখিছেনে? ইয়াত একেবাৰে ফেটি ল'ব, যাতে ইয়াত এটোপো পানী নাথাকে। এতিয়া অকণমান ইয়াত মিঠাতেল দি লৈছোঁ। মিঠাইখিনি গৰম হওঁতে পিঁয়াজ, জলকীয়া দুটা আৰু তেজপাত খিলা দি দিছোঁ। পিঁয়াজখিনি এনেকৈ ৰঙচুৱা হওঁতে ইয়াত টমেটো পিউৰিখিনি দি দিব। গেছটো একেবাৰে মিডিয়াম ফ্লেমতে ৰাখিব। তাৰপিছত হালধি গুড়িখিনি, জিৰা গুড়ি, যি মছলা আছিলে আৰু ৰেড চিলি পাউডাৰখিনি দি দিব। এনেকৈ অকণমান সময় ভাজি থাকিব। তাৰপিছত ইয়াত আদা নহৰু পেষ্টটো দি দিব। আৰু নিমখ কণো দি দিব। এতিয়া অকণমান সময় মছলাখিনি সিজিবলৈ দিওঁ। আদা নহৰুখিনি কেঁচা গোন্ধ যাওঁতে ইয়াত ফেটি লোৱা দৈখিনি এনেকৈ দি দিব। দৈখিনি দি অকণ সময় লৰাই দিব। আৰু এই সময়ত ফ্লেমটো অকণমান হাই কৰি পেলাই ঢাকন এখন দি ঢাকি দিব। আৰু অলপ সময় পিছত ইয়াত পানী দি পনীৰকেইটুকু দি দিব পাৰিম। যেতিয়া মছলাখিনি অকণমান তেল এৰা আৰম্ভ কৰিব, তেতিয়া অকণমান চেনি দি দিব, যাতে বিলাহীৰ টেঙা আৰু দৈ টেঙাটো বেলেঞ্চ হৈ যায়। তাৰপিছত ইয়াত অকণমান পানী, ইয়াত মই চাহ খোৱা কাপৰ 1 কাপ পানী লৈছোঁ। ইয়াত আপোনালোকে নিমখটো চেক কৰি ল'ব। এতিয়া আৰু অকণমান উতলিবলৈ দিম। ইয়াৰ পিছত পনীৰখিনি এনেকৈ দি দিম। পনীৰখিনি দি পেলাই বেছি নলৰাব, নহ'লে পনীৰখিনি ভাঙি যাব। পনীৰখিনি দি বেছি সময় ৰাখিব নালাগে। ইয়াৰ পিছত মই এনেকৈ কচুৰি মেথি মোহাৰি পেলাই দি দিম। তাৰপিছত গৰম মছলাখিনি এনেকৈ দি দিব। এয়া চাওক, আমাৰ পনীৰ একেবাৰে খাব পৰা হৈ গ'ল। মই আপোনালোকক এটা বাউলত চাৰ্ভ কৰি দেখুৱাইছোঁ। এয়া আমাৰ দৈ পনীৰ ৰেচিপি একেবাৰে ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে
তলত কমেণ্ট কৰি জনাবচোন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ হাই এভৰিৱান আছামিজ ফুড হাবলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আজি মই একেবাৰে সিম্পল দৈ পনীৰ ৰেচিপি এটা দেখুৱাম